RG ব্লগ লৈ সকলকে স্বাগতম জনাইছো। আজি আমি ম্যাক্ৰো ইকোনমিক্সৰ ন্যাশনাল ইনকামৰ অন্য এটা টপিক আলোচনা কৰিবলৈ লৈছো। টপিকটো হল জিডিপি এণ্ড ওয়েলফেয়াৰ, অৰ্থাৎ জাতীয় আয় আৰু কল্যাণ। এতিয়া সকলোৱে আমি এই কথাটো অনুভৱ কৰোঁ যে দেশ এখনৰ জাতীয় আয় বৃদ্ধি হোৱা মিন্স যে দেশখনৰ কল্যাণ সাধন হৈছে। অৰ্থাৎ দেশ এখনৰ জাতীয় আয় ক্ৰমশঃ যদি বৃদ্ধি হৈ গৈ থাকে আমি নালাগে অৰ্থনীতিবিদ সকলেও কয় যে দেশখনত কি হৈছে কল্যাণ সাধন হৈছে। আৰু এটো বাস্তবিকতে আমি সকলোৱে তেনেকৈ ভাবো, কিন্তু বাস্তৱত দেশ এখনৰ যদি জাতীয় আয় বৃদ্ধি হয় সেই জাতীয় আয় বৃদ্ধিয়ে দেশখনৰ প্ৰকৃততে কল্যাণ সাধন কৰে নে নকৰে হিউ এটা কিন্তু সকলোৰে বাবে ডাঙৰ প্ৰশ্ন। গতিকে জাতীয় আয় বৃদ্ধি হ'লেই যে দেশ এখনৰ প্ৰকৃত উন্নতি নহবও পাৰে বা দেশখনৰ অৰ্থনীতিৰ যিখন প্ৰকৃত ছবি সেই প্ৰকৃত ছবিখন জাতীয় আয়ে প্ৰকাশ নকৰিবও পাৰে। কেনেকৈ নকৰে সেই সম্পৰ্কে আজি আমি আলোচনা কৰিব খুজিছোঁ। অৰ্থাৎ কেতিয়াবা এনেকুৱা ধৰণৰ প্ৰশ্ন এটা প্ৰায় পৰীক্ষাত আহে যে জাতীয় আয় বৃদ্ধি অৰ্থনৈতিক কল্যাণৰ সূচক হয় নে নহয়। সেই প্ৰশ্নটোৰ উত্তৰখিনি বুলিও ছাত্ৰ ছাত্ৰীসকলে ল'ব পাৰে। এতিয়া আমি প্ৰথম চাওঁ যে জিডিপি বৃদ্ধি হোৱাৰ লগে লগে দেশখনৰ অৰ্থনৈতিক উন্নয়ন সাধন হৈছে নে নাই সেই কথাটো নিৰ্ভৰ কৰিব এই 5টা পইণ্টৰ ওপৰত। পইণ্ট 5টা আমি আলোচনা কৰিম বহলাই। প্ৰথমটো হ'ল ডিষ্ট্ৰিবিউশ্যন অফ জিডিপি, অৰ্থাৎ জিডিপিৰ মানে ঘৰুৱা যিটো উৎপাদন হ'ব স্থূল ঘৰুৱা উৎপাদন বা জাতীয় আয় বুলি আমি তাক ধৰিব পাৰোঁ। যিটো আমি জাতীয় আয় কি জানো যে দেশ এখনৰ কি হৈছে উৎপাদিত দ্ৰব্য আৰু সেৱা সামগ্ৰীৰ যিটো বজাৰ মূল্য দেশখনৰ নৰ্মেল ৰেচিডেণ্টে যিটো উৎপাদন কৰিব সেইটোৱে হ'ল কি দেশখনৰ জাতীয় আয়। গতিকে তাক যাক জিডিপি বুলিও কোৱা হয়। এতিয়া এই জিডিপি বিতৰণটো কেনেকুৱা হৈছে প্ৰথম আমি চাব লাগিব। যদি দেশ এখনৰ জাতীয় আয়ৰ সম বিতৰণ হয় তেতিয়াহে দেশখনত কি হ'ব কল্যাণ সাধন হ'ব। যদি দেশখনৰ জাতীয় আয় সম বিতৰণ নহয়, জাতীয় আয়ৰ বিতৰণত যদি অসমতাই দেখা দিয়ে তেতিয়া দেশখনত কি হৈছে দুটা শ্ৰেণীৰ সৃষ্টি হয়। বিশেষকৈ এনেও দেশ এখনত দুটা শ্ৰেণী থাকে, এটা ধনিক শ্ৰেণী আৰু এটা হ'ল দৰিদ্ৰ শ্ৰেণী। এই ধনিক আৰু দৰিদ্ৰ শ্ৰেণীৰ মাজৰ যিটো গেপ হয়, ডিফাৰেঞ্চ হয়, যিটো পাৰ্থক্য সেইটো কি হৈছে ক্ৰমশঃ বাঢ়ি যায়। যদি ডিষ্ট্ৰিবিউশ্যনটো ইকুৱেল নহয় তেতিয়া এই গেপটো বাঢ়ি যাব, আৰু যদি ইকুৱেল হয় তেতিয়া কি হয় গেপটো কমি আহিব। গতিকে জিডিপি ডিষ্ট্ৰিবিউশ্যনটো এটা গুৰুত্বপূৰ্ণ কথা। মানে জিডিপিৰ জাতীয় আয়ৰ বিতৰণ কি হ'ব লাগিব সমান হ'ব লাগিব, নহ'লে ধনী আৰু দুখীয়াৰ মাজত ব্যৱধান বৃদ্ধি হ'ব আৰু তেতিয়া কি হৈছে অৰ্থনীতিখনৰ প্ৰকৃত কল্যাণ সাধন নহয়। আমি এটা উদাহৰণ চাব পাৰোঁ। আমি ধৰি ল'লোঁ 2015 আমি এটা বছৰ জাষ্ট ধৰি লৈছোঁ। এই বছৰটোত আমি ধৰি ল'লোঁ 100জন আছিলে দেশ এখনৰ 100জন ব্যক্তি আমি ধৰি লৈছোঁ দেই। দেশখনৰ 100জন ব্যক্তিয়ে 200 টকাকৈ কি কৰিছিলে উপাৰ্জন কৰিছিলে। তেওঁলোকৰ যিটো নিম্নতম উপাৰ্জন মান্থলি ধৰি ল'লোঁ আমি 200 টকা ইয়াৰলি দেই, এইটো আমি যিহেতু জিডিপি উলিয়াম। গতিকে 200 টকাত তেওঁলোকৰ জিডিপি কিমান হ'ব দেশখনৰ জিডিপি হ'ব 20,000 ৰুপিজ। ঠিক আছে। এতিয়া 2016ত আমি চাওঁ। 2016ত এই 100জন ব্যক্তিৰ কি হৈছে 90জনে ইনকাম কৰিলে 150কে, মানে 90জনে কি হয় 90জনৰ যিটো ইনকাম সেইটো হ'ল 150। গতিকে ইয়াৰ টোটেলটো হ'ব কিমান আমি ইয়াক উলিয়ালে আমাৰ ৰুপিজত ওলাব 13,500 ৰুপিজ। ঠিক আছে। এতিয়া এই 10জনে পালে 10জনৰ ইনকাম হ'ল 1000কে, 10জনৰ ইনকাম হ'ল 1000। গতিকে ইয়াত আহিলে আমাৰ 10,000। ঠিক আছে। এতিয়া 90জনে ইনকাম কৰিলে 13,500 টকা আৰু 10জনে ইনকাম কৰিলে 10,000। গতিকে এতিয়া আমি এইটো যদি প্লাছ কৰোঁ কি পাম 532। এতিয়া এইটো হ'ল জিডিপি, মানে 2016ৰ জিডিপি হ'ল 23,500 আৰু 2015ৰ জিডিপি হ'ল 20,000। ঠিক আছে। আমি একেলগে নিশ্চয় ধৰিব পাৰিছোঁ। এতিয়া আমি ডিফাৰেঞ্চটো চাওঁ। যদি আমি এইটো ডিফাৰেঞ্চ উলিয়াওঁ 53 তেতিয়া আমি দেখিলোঁ যে 3,500 কি হৈছে জিডিপি ইনক্ৰিজ হৈছে, অৰ্থাৎ বৃদ্ধি হৈছে। দেশখনত আমি দেখিলোঁ যে 16 চনত জিডিপি বাঢ়িছে। কিন্তু এতিয়া ইয়াত আমি এটা কথা চাওঁ, যিহেতু 15 চনত কি হৈছিলে 100জন ব্যক্তিয়ে 200 টকাকৈ ইনকাম কৰিছিলে, তেওঁলোকৰ নিম্নতম উপাৰ্জন আছিলে 200 টকা। কিন্তু ইয়াত আমি দেখিলোঁ 16 চনত কি হ'ল 90জনে পালে মজুৰি 150 টকাকৈ। ঠিক আছে। কিন্তু 10জনে পালে 1000 টকাকৈ। এটা এগ্ৰিগেটত আমি দেখিলোঁ যে জিডিপি বৃদ্ধি হৈছে
কিন্তু এই জিডিপি কি হৈছে অসমতাপূৰ্ণ হৈছে ইয়াত কি হৈছে জিডিপি বা জাতীয় আয়ৰ কি হৈছে সম বিতৰণ হোৱা নাই মানে যিসকল ধনী শ্ৰেণীয়ে তেওঁলোকে পালে 1000কে তেওঁলোকৰ ইনকাম হ'ল আৰু এওঁলোকৰ কিন্তু কি হৈছে 150কে ইয়াত মানে দেখা গ'ল প্ৰথমতকৈ ইয়াত কমিলেহে 200তকৈ ইয়াত 50 rupees কমিলে গতিকে এই যেটো ডিফাৰেন্স এতিয়া আমি এগ্ৰিগেটত দেখিলো যে 16ত বৃদ্ধি হৈছে কিন্তু আসলতে 16ত জিডিপি বৃদ্ধি হৈছে এটো হয় কিন্তু কল্যাণ বৃদ্ধি হোৱা নাই গতিকে আমি এই কথাটো লক্ষ্য কৰিব লাগিব গতিকে দেশ এখনৰ জিডিপি বৃদ্ধি হ'লে কি হৈছে ই প্ৰকৃততে দেশখনত কল্যাণ সাধন নকৰিব পাৰে যদি সম্পদৰ সমবিতৰণ নহয় বা জাতীয় আয়ৰ সমবিতৰণ নহয় ঠিক আছে নেক্সট পইণ্ট আহিলে চেঞ্জ ইন প্ৰাইচেছ দৰৰ পৰিৱৰ্তন এতিয়া দৰৰ যদি পৰিৱৰ্তন হয় তাৰ ফলত যদি জিডিপি বঢ়াটো দেখুৱায় মানে দৰ যদি বৃদ্ধি হয় আমি ধৰি ললো দেশ এখনত দৰ বৃদ্ধি হ'ল বৃদ্ধি হোৱাৰ লগে লগে মানে ইনফ্লেশ্যন টাইমৰ কথা আমি ক'ব পাৰোঁ তেতিয়া কাৰেণ্ট প্ৰাইচ আৰু কনষ্টেণ্ট প্ৰাইজৰ কথাটো ইয়াত আহি যায় যেতিয়া কি হয় কনষ্টেণ্ট প্ৰাইজত হয় তেতিয়া জিডিপি কমকৈ ওলায় কাৰেণ্ট প্ৰাইজত বেছিকৈ ওলায় এতিয়া যদি কি হৈছে দেশখনত দ্ৰব্য সামগ্ৰীৰ দৰ বৃদ্ধি হয় আৰু বৃদ্ধি হোৱাৰ ফলস্বৰূপে যিটো জিডিপি দেখা যাব সেই জিডিপিটো সদায় বেছি হোৱা দেখা যায় গতিকে তেনেকুৱা ক্ষেত্ৰত কি হৈছে জাতীয় আয়ৰ বৃদ্ধি হ'লেও দেশখনৰ অৰ্থনৈতিক সাধন মানে কল্যাণ সাধন হোৱা নাই দেশখনৰ প্ৰকৃততে দেশখনৰ কি হৈছে উন্নতি হোৱা নাই নেক্সট পইণ্ট আহিলে নন মনিটাৰী এক্সচেঞ্জেছ এতিয়া অমৌদ্ৰিক কিছুমান বিনিময় হয় বিশেষভাৱে অৰ্থনীতি এখনত কি হৈছে কিছুমান এনেকুৱা ধৰণৰ বিনিময় হয় য'ত কি হৈছে মুদ্ৰা কথাটো নাহে এতিয়া যেনেকুৱা ধৰি ললো আমি ঘৰ এখনত হাউচ ৱাইফৰ যিখিনি কাম হয় তাৰ কোনো মৌদ্ৰিক মূল্য নাই ঠিক তেনেকৈ মাকে বা টিচাৰ এজনে নিজৰ সন্তানক পঢ়োৱা সেইবোৰৰ মৌদ্ৰিক মূল্য নাই কিন্তু সেইবিলাকেও কি হয় অৰ্থনৈতিক কল্যাণ সাধন কৰে গতিকে এই অমৌদ্ৰিক বিনিময়ৰ যিটো মূল্য সেইটো কি হৈছে যিহেতু জিডিপিত অন্তৰ্ভুক্ত কৰা নহয় গতিকে এই ক্ষেত্ৰতো প্ৰকৃত জিডিপি আচলতে ই আমাক প্ৰকৃত নিদিয়ে মানে গতিকে এই জিডিপি বৃদ্ধি হ'লেই সি কল্যাণ হৈছে বুলি আমি কৈ দিব নোৱাৰোঁ নেক্সট পইণ্টটো আহিলে এক্সটাৰ্নেলিটিজ অৰ্থাৎ বাহ্যিকতা এটা অতি গুৰুত্বপূৰ্ণ বস্তু অৰ্থনীতিত আৰু যিটো খুবেই মানে ছাত্ৰ ছাত্ৰীসকলে জানিবলগীয়া কথা এনেও জানিবলগীয়া কথা যে বাহ্যিকতা কি এতিয়া কি হয় যেতিয়া উৎপাদন যিকোনো দ্ৰব্য সামগ্ৰী উৎপাদন কৰিলে কি হয় যে উৎপাদন বৃদ্ধি হ'লে দেশখনত জিডিপি বাঢ়িব উৎপাদন বৃদ্ধি এটা অৰ্থনীতিৰ কাৰণে পজিটিভ কথা হয় ধনাত্মক কথা এতিয়া সেই উৎপাদন বৃদ্ধি কৰিবলৈ যাওঁতে কি হয় দুটা ইফেক্ট হয় এটা হ'ল পজিটিভ এটা হ'ল নিগেটিভ ইফেক্ট অৰ্থাৎ এটা হ'ল ধনাত্মক প্ৰভাৱ পৰে ধনাত্মক বাহ্যিকতাৰ সৃষ্টি কৰে এটাই আৰু এটাই কি কৰে ঋণাত্মক বাহ্যিকতাৰ সৃষ্টি কৰে এতিয়া অৰ্থনীতিত যেতিয়া কি হয় জাতীয় আয় গণনা কৰা হয় সেই জাতীয় আয় গণনাত এই বাহ্যিকতাৰ যিটো হিচাপ সেইটো কি হয় ভিতৰলৈ নাহে গতিকে বাহ্যিকতাক যেতিয়া অন্তৰ্ভুক্ত কৰা নহয় তেতিয়া কি হৈছে সেই জাতীয় আয় অৰ্থনীতি এখনৰ প্ৰকৃত ছবি কেতিয়াও দাঙি ধৰিব নোৱাৰে এতিয়া প্ৰশ্নটো হ'ল যে এক্সটাৰ্নেলিটিজ দুটা আমি ইয়াত দিছোঁ নিগেটিভ এক্সটাৰ্নেলিটিজ এণ্ড পজিটিভ এক্সটাৰ্নেলিটিজ এই নিগেটিভ এক্সটাৰ্নেলিটিজ কি আমি চাওঁ এতিয়া ধৰি ল'লোঁ এটা যিকোনো দ্ৰব্য সামগ্ৰী উৎপাদন কৰা এটা ফেক্টৰী যদি বহে যিকোনো এঠাইত তেতিয়া সেই ফেক্টৰীটো বহাৰ বাবে সেই ফেক্টৰীটোৰ পৰা যিটো পলিউশ্যন হ'ব মানে প্ৰদূষণ যি হ'ব সেই প্ৰদূষণে কি কৰিব সেই চৌপাশৰ এৰিয়াৰ জনসাধাৰণৰ স্বাস্থ্য ক্ষতি কৰিব এতিয়া সেই ক্ষতিৰ যি মূল্য সেই ক্ষতিৰ মূল্যটো কি কৰা নহয় জাতীয় আয়ত গণনা কৰা নহয় নেক্সট আহিলে এখন পাৰ্ক প্ৰস্তুত কৰা হ'ল পাৰ্কখনত কি হৈছে সকলোৱে তাত পাৰ্কখনত নিৰ্দিষ্ট সময়ত ৰাতি হওক ৰাতিপুৱা হওক যিকোনো সময়ত বা আবেলি হওক ফুৰিবলৈ গ'ল আৰু ফুৰিবলৈ যোৱাৰ কাৰণে কি হৈছে তেওঁলোকৰ স্বাস্থ্যৰ উন্নতি ঘটিছে সেইটো হ'ল পজিটিভ এক্সটাৰ্নেলিটিজ আৰু সেই পজিটিভ এক্সটাৰ্নেলিটিজ আৰু এই নিগেটিভ এক্সটাৰ্নেলিটিজ এই দুয়োটা বস্তু কি কৰা নহয় অন্তৰ্ভুক্ত কৰা নহয় জাতীয় আয় গণনা কৰোঁতে গতিকে জাতীয় আয় গণনাৰ বা জাতীয় আয় বৃদ্ধি হ'লেই যে অৰ্থনৈতিক কল্যাণ হ'ব সেইটো নিশ্চিত নহয় নেক্সট পইণ্টটো আহিলে ৰেট অফ পপুলেশ্যন গ্ৰোথ এতিয়া যদি জনসংখ্যা বৃদ্ধি হয় তেতিয়াও কিন্তু কি হৈছে জাতীয় আয় বৃদ্ধি হয় জাতীয় আয় বৃদ্ধি আমি যেতিয়া গণনা কৰোঁতে দেখিলোঁ যে টোটেলত জাতীয় আয় আগৰ বছৰতকৈ বা কম্পাৰেটিভলি যেতিয়া আমি আলোচনা কৰিম যে ইবছৰতকৈ সিবছৰ জাতীয় আয় বৃদ্ধি হৈ গৈ আছে ঠিকেই জাতীয় আয় বৃদ্ধি হ'ল আমি ধৰি ল'লোঁ 19ত আমাৰ জাতীয় আয় 2019ত আমি ধৰি ল'লোঁ জাতীয় আয় আমি এটা জাষ্ট হিচাপ কৰিছোঁ 500 crore হ'ল 2020ত আমি ধৰি ল'লোঁ 600 crore এফালে আমি 2018ত ধৰি ল'লোঁ 400 এতিয়া আমি দেখিলোঁ যে ক্ৰমশঃ কি হৈছে জাতীয় আয় বৃদ্ধি হৈ গৈ আছে 400 500 600 আমি এটা জাষ্ট
এইটো এজামশ্যন ধৰিছোঁ মানে অনুমানহে কৰি কৰিছোঁ কথাটো আমি এক্সাম্পল এটা লৈ লৈছোঁ এতিয়া এই যে জাতীয় আয় বৃদ্ধি হৈ গৈছে কিন্তু আমি এইফালে চোৱা নাই যে এইফালে পপুলেশ্যন কি হৈছে যিহেতু পপুলেশ্যন কি হৈছে বাঢ়ি গৈ আছে 2018তকৈ 2019ত কি হৈছে জনসংখ্যা বৃদ্ধি হৈছে তাতকৈও 2020 জনসংখ্যা বৃদ্ধি হৈছে গতিকে এই জনসংখ্যা যদি বৃদ্ধি হৈ গৈ থাকে তাৰ লগে লগে জাতীয় আয় বৃদ্ধি হৈ গৈ থাকিলে সেই জাতীয় আয় বৃদ্ধিয়ে কি নকৰে যে অৰ্থনীতিখনৰ প্ৰকৃত কল্যাণ সাধন সি কৰিব নোৱাৰে যেহেতু জনসংখ্যা বৃদ্ধি হোৱা মানে কি হ'ব সেই জাতীয় আয় ডিষ্ট্ৰিবিউশ্যন যেতিয়া হ'ব সকলোৰে জনমূৰি আয় কি হৈছে নিশ্চয় কমকৈ হ'ব গতিকে এইটো এটা কাৰণ হয় যে জিডিপি বৃদ্ধি হোৱা বুলি ক'লেই আমি কি ক'ব নোৱাৰোঁ ৱেলফেয়াৰ হৈছে বা কল্যাণ সাধন হৈছে বুলি অৰ্থনীতিত আমি ক'ব নোৱাৰোঁ আজিলৈ ইমানেই যদি ভিডিঅ'টো ভাল লাগিছে সকলোৱে লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ